শান্তি চুক্তিত মই সিহঁতক মই সাব্যস্ত কৰোঁ আৰু মই ইপিপিএলক মই মানে ত্যাগ কৰাৰ কাৰণ মই বহুত কিছু মনত আঘাত আছে সেই আঘাত মৰ্মে মই ইপিপিএল ত্যাগ কৰিছোঁ কি কাৰণ মানে কি ক'ম আৰু খবৰ মানে খবৰ ৰাস্তা সীমাই নাই আৰু কি এনেকৈ মানে দুখ লগা কথা ইপিপিএলত থাকিলোঁ আজি আমি 5 বছৰ হৈ গ'ল আজি 5 বছৰ পাৰ হোৱাত মানে আমি বহুত ডেভেলপ কৰা নিচিনা পালোঁ নেকি সেইকাৰণে আমি ইপিপিএল বাদ দি আহিলোঁ ইপিপিএল এনেকুৱা ডেভেলপ খালি সদায় সিহঁতে শান্তি শান্তি বুলি কৈ থাকে এই শান্তিৰ কথা লৈতো মানে পাব্লিকতো ডেভেলপ কৰিব নোৱাৰে না সিহঁতে শান্তিৰ কথা কি যিজনে শান্তি চুক্তি স্বাক্ষৰ কৰিছে সেইজনে অন্ধকাৰত পৰি আছে এই শান্তি কেনেকৈ আহিল সেইটো ভাবিছোঁ মই কথা এইটো মই আৰু আপোনালোকৰ বিপিএলত জইন কৰিলোঁ মই এই দুইমাৰী আছিল ৰঞ্জলি দুইমাৰী আছিল তেওঁলোকতো মই জইন কৰিলোঁ হয় মানে মই যিটো দেখিছোঁ আজি শান্তি চুক্তিত তেওঁলোকে এটা BTCৰ কাৰণে BTR কাৰণে অহৰহ কষ্ট কৰিছিল সেইকাৰণে মই মানে শান্তি চুক্তিত মই সিহঁতক মই সাব্যস্ত কৰোঁ আৰু মই ইপিপিএলক মই মানে ত্যাগ কৰাৰ কাৰণ মই বহুত কিছু মনত আঘাত আছে সেই আঘাত মৰ্মে মই ইপিপিএল ত্যাগ কৰিছোঁ মই আজি OBC বৰ্ডৰ মেম্বাৰ আছিলোঁ WBT তাৰপাছত আপোনাৰ TCLCৰ মেম্বাৰ আছিলোঁ OBC চেলৰ আছিলোঁ ব্লগৰ আছিলোঁ তে মই গোটেইকেইটা পদৰ পৰা ত্যাগ কৰি মোটামুটি ইপিপিএল পাৰ্টিতে মই ত্যাগ কৰিলোঁ আজি ইপিপিএল ত্যাগ কৰি মই আজি বিপিপিএলত জইন দিলোঁ বিপিপিএলৰ যি অহৰহ যি কষ্ট কৰিব লাগে মই কৰিম বিপিপিএল জিতাই আনিব লাগে বিপিপিএল চৰকাৰ কৰিব লাগে সেইটো মই কামনা কৰি আজি বিপিপিএল জইন লৈছোঁ ইপিপিএল পাৰ্টি বিপিপিএল জইন লৈছোঁ হয় যেহেতু লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰীৰ ঘৰৰ কাষতে আপোনাৰ ঘৰ আপুনি যেহেতু ইপিপিএল দল কৰিছিল কি কাৰণত আজি হঠাৎ কিয় ওলাই আহিল বিপিএল দললৈ হ'ব পাৰে সিহঁতে হৈছে দিল্লীৰ মানুহ আমাৰ হৈছে ভিলেজ কাউন্সিলৰ মানুহ আমাৰ লগত সিহঁতৰ বহুত তফাত সিহঁতে হেলিকপ্টাৰত ফুৰিব পাৰে আমিতো চাইকেলতো ফুৰিব নোৱাৰোঁ সেইকাৰণে মই সিহঁতৰ লগত আমাৰ লগত তফাত কৰিলে নহ'ব সিহঁতৰ ডাঙৰ দীঘল মানুহ আমি সৰু সুৰা সিহঁতৰ মাগুৰ শিংগি খায় আমি দাৰি কিনা পুঠিও খাব নোৱাৰোঁ সিহঁতৰ আমাৰ কেনেকৈ তফাত থাকিব সেইকাৰণে আমি ওচৰত থাকিব পাৰে আমাৰ মনত থাকিলেও আমি ইমান এটা স্বাৱলম্বী হ'ব পৰা নাই গাঁওখনত আমাৰ ডেভেলপ হ'ব পৰা নাই এৰিয়াত আমাৰ ডেভেলপ হ'ব পৰা নাই সেইকাৰণে মই আজি ইপিপিএল ত্যাগ কৰি বিপিএলত জইন কৰিছোঁ কিমান উন্নয়ন কৰিছে আপোনাৰ গাঁৱত উন্নয়নটো আমাৰ গাঁৱত চাওক আপুনি যি উন্নয়ন হৈছে আগৰে উন্নয়ন আছিল সিহঁতে আজি উন্নয়ন যদি কৰিছে আজি মই এটা ৰাস্তা কিমানবাৰ ধৰিলোঁ আজিলৈকে এটা চেংচন হোৱা নাই এবাৰ নহয় দুবাৰ নহয় গ্ৰাম সভা যেতিয়া বেছি দিছোঁ তাতো 3-4বাৰ মই ধৰিছোঁ ৰাজ্য সহকাৰে গৈছোঁ তাতো আমি ডেভেলপ হ'ব পৰা নাই